মোৰ অন্যটি ভিডিঅ'ৰ সৈতে সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ চিমেণ্ট চাপৰিৰ নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু চিমেণ্ট চাপৰি ৰাইজৰ সহযোগত আমাৰ প্ৰথম বাৰ্ষিক জয়া উৎসৱ উদযাপন কৰা হৈছে। তো আপোনালোকক সকলোবিলাক দেখুৱাই যাম আৰু চাই থাকিব। কৈ দিয়া কিবা এটা বেবী। নমস্কাৰ নমস্কাৰ। সকলোকে জয়া দিৱসৰ আন্তৰিক অভিনন্দন জনাইছোঁ মোৰ ফালৰ পৰা। আজি আমি নাৰী শক্তি সমাজে দেখুৱাই দিলে আজিও আমাৰ মাজত জীয়াই আছে। ২৬টা নাৰী সংগঠনে যেতিয়া আজি আমাৰ মাজত শোভাযাত্ৰাত উপবিষ্ট হ'ল, জন্মদিন যি যোগৰ স্মৃতি, সেই স্মৃতি আজি আমাৰ মানৱ তলত পুনৰ ঠাই উঠিল। পুনৰ আমাৰ অসম উজ্জ্বল দিব জয়মতীৰ স্মৃতিৰে। যিদিনা জয়মতীয়ে নিজৰ দেশ এদিন নিশ্চতম ভূমিও অসমখনক ৰক্ষা কৰি থৈ গ'ল। সেই নাৰী দেশ আজি আমাৰ মাজত জীয়াই আছে। তাৰে আজি প্ৰমাণ হিচাপে চিমেণ্ট চাপৰি নাৰী শক্তিৰ সমাজৰ উদ্যোগত নাৰীসকলে যিদৰে জয়মতীৰ স্মৃতিত শোভাযাত্ৰা অংশগ্ৰহণ কৰি সেই আদৰ্শ দেখালে, সেই আদৰ্শ প্ৰতীক হিচাপে থাকক বুলি আমি সকলোৱে প্ৰতিবাদ জনাইছোঁ। সৌ ইয়াত ৰাইজ মহিলা বিশেষকৈ ওলাই আহিছে।
নমস্কাৰ আপোনালোকৰ ডি নিউজ চেনেললৈ আৰু আজি সতী জয়মতীৰ স্মৃতি দিৱসৰ উপলক্ষে সমূহ অসমবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি চিমেণ্ট চাপৰি আঞ্চলিক নাৰী শক্তি যি আমাৰ নাৰী সন্মিলিত ঐক্যৰ বিকাশ মঞ্চৰ জৰিয়তে আজি যি আমাৰ নাৰী বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মহিলাসকলে একত্ৰিত হৈ আজি চিমেণ্ট চাপৰি আঞ্চলিক ভিত্তিত যি সতী জয়মতীৰ যি স্মৃতি দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে তাৰ বাবে আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু উদযাপন কমিটিৰ লগতে চিমেণ্ট চাপৰি সকলো ৰাইজলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সহযোগিতা আগবঢ়োৱাৰ কাৰণে। আৰু আমি আজি সঁচাকৈ আনন্দিত হৈছোঁ যে আজি অসমৰ যি বীৰ বীৰাংগনা যি নীলা গাভৰু কনকলতাৰ বা আজি যি মহান মহিয়সী আমাৰ নাৰী সতী জয়মতী, আজি সতী জয়মতীৰ কথা সকলোৱে জানে। তেওঁ যি আত্মত্যাগী, এই আত্মত্যাগৰ ফলত আজি গোটেই বিশ্ব দৰবাৰত আজি সতী জয়মতীৰ আমি বুৰঞ্জীত নাম লিপিবদ্ধ হ'বলৈ সক্ষম হৈছে বা আমি তেখেতৰ আদৰ্শৰে আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ মহিলাসকলে। যদিও আমাৰ মহিলাসকলক এটা বেলেগ দৃষ্টিয়ে চায় যে মহিলাসকল সদায় প্ৰতিটো ক্ষণতে প্ৰতিটো যাতে দুৰ্বল, কিন্তু আমি ভাবোঁ যে আমি কেতিয়াও দুৰ্বল নহয়। আজি পুৰুষে যেনেধৰণে আগবাঢ়ি গৈছে সকলো দিশতে মহিলাসকলো ঠিক তেনেধৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু সেয়েহে সকলো মহিলা ৰাইজৰ আই মাতৃসকলক কি বাৰ্তা দিব বিচাৰে? মই এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ আজিৰ এই স্মৃতি দিৱসত সকলো মহিলাই সাহসিকতা হওক আৰু সমাজৰ কাৰণে দেশৰ কাৰণে আগবাঢ়ি আহক। অকল নিজৰ ঘৰখনৰ ভিতৰতে আবদ্ধ হৈ নাথাকি ল'ৰা ছোৱালীৰ লগতে ব্যস্ততা হৈ নাথাকি সমাজৰ কাৰণে কিবা এটা কৰাৰ মানসিকতাৰে যাতে আগবাঢ়ি আহক। আমাৰ দেশখন ৰক্ষা কৰাৰ স্বাৰ্থত, আমাৰ সংস্কৃতিবিলাক ৰক্ষা কৰাৰ স্বাৰ্থত আৰু আমাৰ এই অঞ্চলৰ উন্নতিৰ স্বাৰ্থত সকলোকে আগবাঢ়ি আহিবলৈ মোৰ ফালৰ পৰা সকলো মহিলা মাতৃসকলক আহ্বান জনাইছোঁ। এইখিনিয়ে। লক্ষ্মী পুৰা খাবলৈ লৈছোঁ আৰু ন মুখখন দে কাহি ঐ পুৰা বিছ লাইন পাতিছ। এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু ৰাতিৰ জয়মতী নাটকখন আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই থাকিব। এতিয়া বাই বাই আৰু এতিয়ালৈ একদম ৰাতিকে লগ পাই আছোঁ। এতিয়া আমি গৈ আছোঁ জয়মতী নাটক চাবলৈ। নাটকখন একদম ৰাতি আন্ধাৰ মুন্ধাৰ গৈ আছোঁ। গাড়ীৰ পোহৰ দি দিছে এইবিলাক দেই, গাড়ীৰ পোহৰ।
দেখিছানে? দেখিছো। সৰুৱাব পাৰিবানে? পাৰিম। প্ৰথমতে মই বনাম দেই। নহৰিলে দেখোন। হাৰিলে। বিশ্বাস কৰিব মন যোৱা নাই তেওঁ দেখোন সকলোৱে ভাল পায় হঠাৎ কি ৰজাঘৰীয়াৰ অপৰাধ নাজানে নহয় আপুনি কাৰ কি কৰিছে বনত হৰি থাকে কিন্তু গা কি কৰে তথাপিও মানুহ এটা খেদি মাৰে কিয় ইয়াতো হত্যাকাৰী স্বাৰ্থ দেখি হত্যাকাৰী তাত কৰিছে মই নাৰীৰ ওপৰত কোনে অত্যাচাৰী কৰে তদুপৰি ৰজাৰ স্বাৰ্থ আপোনাৰ জীৱনৰ মোৰ লগত নহয় আজি মহিলা ঘৰলৈ পঠাইছে তাত সিহঁতৰ গাত হাত দিব কাৰণ মোৰ আত্মা বিদ্ৰোহী হৈ উঠিছে গৰা পানী পুনৰীয়া হৈ প্ৰাণ ৰাখিব নহয় তোমাৰ ইচ্ছাই পূৰ্ণ কিন্তু চবকে ঘূৰি কেনেকে এইখন অকমান বহি লোৱা আলু আছে কচু আছে জলকীয়া আছে আলু আছে লাগিব না নালাগে হ'ব নালাগে যদি যাম কিন্তু সেই তাত নকমে আৰু টোপনি নহাই মংগল চকু মুদিলে যে ভয়ানক ঈশ্বৰৰ চকুৰ আগত পৰে আপুনি অৱৰোধ দিলে হৈছে কি অৱৰোধ নহয় আমি চকুৰ আগত ছজন ৰজাৰ হত্যা দেখিছো তেওঁলোকৰ পেটত মেৰিকিয়ে ঘূৰিব লাগিছে যেতিয়ালৈকে গৰা পানী জীয়াই থাকিব তেতিয়ালৈকে মোৰ জীৱনৰ আশা নাই সি মোৰ তেজ জীৱনত কৰবাত ডুব ল'ব লাগিছে নাই স্বৰ্গদেউ চাৰিওফালে সৈন্য পঠিয়ালো হাবি বন জান জোপোহা সকলো পিতাপিতকৈ বিচাৰিলো কিন্তু গৰা পানী নোলাল দেখিছো বুলি কওঁতাও কোনো নাই গৰা পানীৰ দৰে এটা প্ৰকাণ্ড মহিম অলক্ষিতে পলাই যায় বিফল নকৰা তেন্তে মই ঘৰত সোমাবলৈ বাধ্য হম এয়া স্বৰ্গদেউ আদেশ পত্ৰ সোমাব পাৰে কিন্তু আদেশ পত্ৰৰ মোৰ কোনো প্ৰয়োজন ভাল বাৰু তেন্তে সেয়ে হওক মোৰ
Oi, doida. É um bicado. Doripa, akhirnya kemarin tidak mau dia. Ini pasti cuma project toko. Kau paling mana? Ini aku ni kostum tak. Haji kemarin. Nama apa korang? Yang curi kozai pasti dia. Cuma lupa je. Tumi asyik bisa tak apa-apa. Tetapi tumi dah curi. Unatente. Tumar hati kompeti. Ondakar karago. Onahar tumar ko. Desh dushkarya amri. Onutapor tongi joli. Onahar amri. Mitapor. Mituran guna koriba. Dekhi ahe tumar asal ikhtiar. তোমার স্বামী যে অপরাধ সকল শাস্তি একেলগে দিব যথেষ্ট নহয় কোনো শাস্তি তাক ঘূৰাই নিদিয়ে সেই মহা উলংঘনে যি ৰাজ সম্পদ তোমাক চপাই দিছে তাকো তুমি এৰিব নোৱাৰা সেইকাৰণে মই প্ৰাৰ্থনা কৰিছোঁ স্বামীক ৰক্ষা কৰা শাস্তি নিদিলে যদি নহয় তেওঁৰ সলনি মোক শাস্তি দিয়ে জয়াৰ ওপৰত কৰা অত্যাচাৰ তুমি নারী নারীর উপর অত্যাচার নকৰো অসম্ভৱ স্বামীৰ পাপৰ প্ৰায়চিত্ত কৰে বিদায় অন্তিম বিদায় এতিয়া প্ৰায় 1টামান বাজিলে আৰু এতিয়া আমি নাটকখন চাই আহিলোঁ আপোনালোকক যিমান পাৰোঁ অকণমান দেখুৱালোঁ ইমান ভালদৰে দেখুৱাব নোৱাৰিলোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আন্ধাৰে মুন্ধাৰে কৈ দিছোঁ আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব দেই কেনেকুৱা পালে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বাই 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 গুড নাইট গুড মৰ্ণিং 1 বাজিলে গুড মৰ্ণিং বাই বাই দেই গাইছ